আছোঁ বাৰাপেটাত। আজি আমি বাৰাপেটাত যাম আৰু এইফালে আপোনালোকক দেখাইছোঁ বেকি নদীখন। এইখন হয় বেকি নদী। বিৰাট ঠাণ্ডা হাৱা মাৰি আছে, ভাল লাগিছে, খুব ভাল লাগিছে। এইফালে মাছ মাৰি আছে। এইটো বৰপেটা ৰোডৰ বেকি নদী হয়। এইখন হয় ব্ৰিজখন আৰু সেইফালে আছে ট্ৰেইন অহা যোৱা কৰে। আমি স্কুটিত মাৰ লগত যাই আছোঁ। এয়া হ'ল মোৰ মা। ঠিক আছে, তো পাছত লগ পাই আছোঁ। বাই। তো মই আহি পালোঁ জেঠীৰ ঘৰত। মই জেঠীক নেদেখাওঁ এতিয়া। তো এতিয়া মই এপল জুচ খাম আৰু তাৰপিছত জুচ খাই পিনি এতিয়া মই ধাননি পথাৰ দেখুৱাম অলপ পাছত। বাৰাপেটাত আহি পালোঁ আমি। জেঠীৰ ঘৰটো সেইটো। আপোনালোকে চাগে দেখিয়ে গম পাইছে এইখিনি হয় ৰোৱা ৰৈছে এইফালে। আৰু মই অলপ যাম এইফালে। একদম মানে পথাৰখন গ্ৰীণ হৈ আছে, বিয়ে ভাল লাগিছে। মাটি দেখিছে গাঁৱলীয়া ছোৱালীৰ দীপালীৰ ভিডিঅ'ত আপোনালোকে চাগে দেখিবই পাব। এই দীপালী বাৰ ভিডিঅ'ত যে কেনেকৈ ৰোৱা গৈছিল। আৰু সেইটো সিহঁতৰ ঘৰটো। এইফালে এটা ফুল দেখিলোঁ, চাই লৈ আহোঁ ৰ'বা। ইমান মানে মাটিখিনি বহুত পিছল আৰু কোমল, মানে ভৰিখিনি ডুবি যায়। ৱাও, অলপ পাছত মই নদীটোও দেখুৱাম আপোনালোকক। চিঙাও বহুত দিগদাৰ হৈছে দেই বাৰু। এইফালে গ্ৰীণ পথাৰ চথাৰ। এইটো মানে লক্ষ্মী পূজাৰ দিনা যোনটো দেই। আৰু এতিয়া দীপালী বা ঘৰত নাই বাবে, হ'লেও মই তাইক বিচাৰি আছিলোঁ। তাই কোনোবাৰ ঘৰত গৈছে। পানীখিনি বহুত গৰম। এইখিনি গ্ৰীণ চবফালে। আৰু এইটো ভণ্টি ভাল ড্ৰেছ পিন্ধি আছে বাবে তাই নামি অহা নাই ইয়াতে। ঠিক আছে, তো পাছত দেখুৱাই আছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। তো একেবাৰে লাষ্টত দেখাই দিওঁ। এয়া হ'ল দীপালী। আপোনালোকে চাগে ভিডিঅ'ত দেখাই দিছে গাঁৱলীয়া ছোৱালী দীপালী বুলি। আমি ধুনু আহিছিল আমাৰ ঘৰত। ভাল লাগিল। আমাৰ দেউতাৰ বিশেষ এটা এক্সিডেণ্ট হৈছে, তো তাৰে খবৰ ল'ব আহিছিল আজি। ভাল লাগিল লগ পাই। তো আপোনালোকে ছাপোৰ্ট কৰি যাব আমাৰ ধুনুক। প্ৰত্যাশী প্ৰণমী ব্লগ ধুনীয়া ভিডিঅ' দি থাকে। এইফালে হাল্লা হৈ আছে। ঠিক আছে, পাছত দেখাই আছোঁ। বাই। এইফালে ৰোৱা ৰৈছে, চবফালে গ্ৰীণ। ঠিক আছে, হাই কৈ দিয়া। হাই। Don't know where we're gonna fly like you did sometimes. Seeing eyes of mine. Love, I
down.